ইফালে মই মোৰ ডিঙিটো মানে মালিচ কৰি আছোঁ ইলেক্ট্ৰনিক মেচিন আৰু ইফালে দেউতাকো মানে অকণমান মালিচ কৰি দি আছোঁ। তাৰপিছত মই এতিয়া মাক অকণমান জাষ্ট মালিচ কৰি দি আছোঁ। তাৰপিছত মই ইয়াৰ কি বস্তু আপোনালোকক জনাই আছোঁ। হেল্ল' বেক টু মাই ইউটিউব চেনেল আকো ব্লগ 28। আজি গৈ আছোঁ এটা পাৰ্চনেল এটা বস্তু আনিবলৈ আৰু কি বস্তু আপোনালোকক দেখুৱাম দেই। মানে মাৰ কাৰণে এটা বস্তু মানে অৰ্ডাৰ দিছিলোঁ। মা শুই আছে, বস্তুটো আনিম আৰু মনে দিম কি বস্তু। আৰু এইটো ভিডিঅ'তে মোৰ মাক আপোনালোকে দেখিব, চাই থাকক। লেপটপটো থৈ গ'লোঁ এনেকুৱাই, খিৰিকি চব খোলা বলক। আৰু এইখনে আছে মোৰ বাইক। এইটো বাইকটো মানে বাৰ্থডে এটা হ'ব আৰু কি কাৰণে বাৰ্থডে নেক্সট ভিডিঅ'ত আপোনালোকে পাব। 2 তাৰিখে এটা ভিডিঅ' বনাম আৰু এই বাইকৰ বিষয়ে চাব দে আপোনালোকে। আৰু এতিয়া চাবি লৈছোঁ, বলক এতিয়া যাওঁ পাৰ্চনেলটো বস্তু আনিবলৈ। সেই বলক সেই শুভ কামত দেৰি কৰিব নাপায় নহয়। এয়া হাগ্ৰামা মুছাহাৰীৰ ব্ৰিজ, মানে চাওক BTRৰ ব্ৰিজ, যিখন ব্ৰিজ মানে যোৱা মাহত ভূটানৰ পৰা পানী যেতিয়া আহিছিলে আৰু একদম টচ নচ কৰি দিলে, সেইখন হৈছে ব্ৰিজ। আৰু এতিয়া মই আগলৈ গৈ আছোঁ, চাই থাককচোন। আমাৰ ৰাস্তা শেষ ধ্বংস, ইমান হেভি কালভাৰ শেষ বিনাশ। এতিয়া বাঁহৰ দলঙেৰে মানে আহিবলগীয়া হ'ল। আগত বোলে পইচা লৈছিলে, এতিয়া মানে পইচাটো নলয় চাওক। আৰু লকডাউনৰ আগতে এইবিলাক খুঁটি মানে কমপ্লিট কৰা হ'ল। ইফালে পূৰা দলং এটা বনাই আছিলে, বহুত দীঘল দলং। সেয়া চাওক, 4 বছৰৰ কাম আছিলে ইয়াতে। সেই 4 বছৰ কামটো মানে শেষ কৰিব পৰা নাই, কমপ্লিট কৰিব পৰা নাই। এতিয়া ভূটানৰ এদিন পানী আহোঁতে মানে ভাঙি গ'ল। এইফালে চাওক, অকল পাইপটোৱে ওলাই আছে আৰু সৰু সৰু ৰড কেইটামান ওলাইছে, ইমান ডাঙৰ হেভি ৰড নাই, পাতলা। আৰু ইয়াৰ মাজত মই এটা কথা কওঁ, আপোনালোকে যিখন এতিয়া স্ক্ৰীণত দেখি আছ, এইটো মোৰ প্ৰথম গান লিখাৰ চংটো আহি আছে। 1-1.5 মাহ লাগিব বুলি কৈ 1-1.5 মাহ লাগিব বুলি কৈ আছে। কিন্তু মই গানটো বেলেগক মানে গাবলৈ দিলোঁ। এতিয়া আপোনালোকে চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। গানটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। মই উঠিছোঁ আমাৰ কি বুলি কয়, আমাৰ এই দলঙৰ ওপৰত, আৰু ওপৰত পৰা এতিয়া ইফালে তলেৰে মানে যাব নোৱাৰে, সেইকাৰণে মই ব্ৰিজৰ ওপৰত উঠিছোঁ। আৰু আমাৰ গাড়ীবিলাক কোনফালে আহি আছে চাওক, এই তলে আহি আছে। আৰু ময়ো যাম এতিয়া ইফালে ঘূৰিখিনি এনেকুৱাকৈ ইফালে তল দি মানে গৈ কিনি পানী পাৰ হৈ আমাৰ গাঁওখন ইফালে যাম। যেতিয়া নেকি হাগ্ৰামা মুছাহাৰী আছিলে ন, তেতিয়া মানে BTFৰ দলৰ হাগ্ৰামা মুছাহাৰী যেতিয়া আছিলে, তেতিয়াই কামটো মানে আৰম্ভ হৈছিলে। আৰু এতিয়া মানে চৰকাৰ যেতিয়া চেঞ্জ হৈ গ'ল, তেতিয়াৰ পৰা মানে ৰাস্তাটো এনেকৈ। আৰু দলংখন ভাঙিলে, আপোনালোকক দেখুৱালোৱে। যিখন নেকি পাৰ্চনেলটো অনা আছিলোঁ মই, সেই পাৰ্চনেলটো মানে আহিলে। আৰু মাক এতিয়া ছাৰপ্ৰাইজ দিম। যিহেতু মই নদীটো পাৰ হ'লোঁ, এতিয়া মই নদীটো পাৰ হোৱাৰ পিছত যদি মই হাত ভৰি যদি নধওঁ, এইটোতো সম্ভৱ নহয় দেচোন, হয় নহয়? ইমান ধুনীয়া পানী চাওকচোন আপোনালোকে, ইমান পৰিষ্কাৰ পানী ক'ত পাব। চাওক ইমান পৰিষ্কাৰ পানী, এই পৰিষ্কাৰ পানীৰ অকণমান মানে এয়া চাওক, পানীৰে মানে ভৰি আৰু হাত মুখ ধুম আৰু মাৰ ওচৰত যাম। আৰু মাৰ ওচৰত গৈ কিনি বহুত দিনৰ পিছত মানে মোৰ মাক মানে আপোনালোকক দেখুৱাম। চাব আপোনালোকে, অকল জাষ্ট খালি 2 মিনিট ধৈৰ্য ধৰক। এতিয়া আমাৰ গাঁওখন এইখনে হয় গাঁওখন। ইয়াৰ পৰা আৰু 3 কিলোমিটাৰমান যাব লাগিব, তেতিয়াহে ঘৰ পাম। আৰু চাওক নদীখন, এইটোৱে নদী, যিখন নদী নেকি ভাঙিলে মানে ভূটানৰ পানী যোৱা মাহত যেতিয়া নেকি পানী আহি গ'ল মানে ভূটানৰ পৰা, তেতিয়া ভাঙিলে। এইটো চাওক হাগ্ৰামা মুছাহাৰীৰ মানে দলংখন ইমান যে কমজুৰিকৈ মানে বনোৱা আছিলে, এতিয়াহে গম পাওঁ, যেতিয়া নেকি দলংখন ভাঙি কিনি ৰডটো ওলাই গ'ল। এতিয়াতো মুঠ বৰ ডাঙৰীয়াই মানে দলংখন বনাবলৈ সাজু হৈ আছে। আপোনালোকে চাব, আৰু যেতিয়া নেকি কমপ্লিট হয়, তেতিয়াতো এটা ভিডিঅ' দিমেই, আপোনালোকে পাবই। কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, কল বাটনটো বজাই কিনি। আৰু ইফালে চাওক জাতিলাও আছে, মাছ আছে, আৰু এইটো হৈছে পাৰ্চনেল বস্তু। এই পাৰ্চনেলটো মানে মাক দিম, আৰু জাতিলাও আৰু মাছেৰে আজি সোৱাদ ল'ম। এয়া ৰুমত পালোঁ, আৰু ৰুমত পাই কিনি এইটো পাৰ্চেলটো এতিয়া খুলিম আৰু নিজে ট্ৰাই কৰি চাম, তাৰপিছতহে মাক দিম। যদি ৰামায়ণ আছে তেতিয়াহ'লে আপোনালোকে জানে, ৰাম আৰু লক্ষ্মণক যেতিয়া খুৱাইছিল ন এটা বুঢ়ী আয়ে, তেতিয়াহ'লে নিজে ট্ৰাই কৰি খুৱাইছিল। এতিয়া এইফালে কম্পিউটাৰ, লেপটপ।
এইটোৱে হয় পাৰ্চনেলটো চাওক এই বস্তুটো এনেকুৱা থাকে এইটো চাওক এইবিলাক চুইচ চুইচ এতিয়া মই ফিটিং কৰি এইটো এনেকৈ দিব লাগে আৰু এইটো লকটো এটা সোমাই দিওঁ বাছ এতিয়া মই সোমাই দি আছোঁ এইটো কি কাম কৰে এই বস্তুটো মজা কাম কৰিব আপোনালোকক দেখুৱাম চাৰ্জত লগালোঁ চাৰ্জ হওক তাৰপিছত দেখুৱাই আছোঁ এয়া এই বস্তুৰ বিষয়ে কওঁতে এই বস্তুটো হৈছে গা বিষ আৰু যিকোনো বিষ মানে এইটো লগাইখিনি অন কৰিব লাগে আৰু মজা আৰাম পায় ঠেপ 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 ঠেপকৈ যেনিবা কোনোবা এখন এনেকৈ মালিচ কৰি আছে আৰু তেনেকুৱা লাগে বহুত ভাল মাত্ৰ 250 টকা আপোনালোকে লওক আৰু বহুত ভাল বস্তু আৰু অৰ্ডাৰ দিয়ক চুইচ অন কৰিখিনি বিগ জেগাত লগাই দিয়ক কিমান মজা বহুত ভাল এতিয়াহে মাক দিবলৈ যাম মাক 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 দিব যাম মাক মালা বস্তুৰে হেৰি Akses ke? Tani ki koi je? এইটো বস্তু লাগে অনেক না 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 লাগে ঠেপ ঠেপ নকৰে Aneh hete. Ki kamera nisna aneh. বুঝি জায়গা Ghat kar di le do. হাতগুলো ওরা বুঝে Bindi dah nim nisna tik kelge. Ini ni ki serap. này coi được hả Oh. কি রে বউ Komor he simla arai gilo. তোমাদের তুমি নিজে করে কালা কালো Tip 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 kola. Olah jole. Oh. Trip trip koi. The biza bhala khai ra. ভালো লাগে আরাম পায় Eh athugle ni dita rogle bis na. Kere busturu. Din kesera. Tofla hada. Hengar abar trip hani budok mal gete. Abar gaule ni lage tik chak. Switch dia, এই চার্জ দিয়া নাকি? Bujit kile. ঠেং বতাক দিন দিয়েছা? না নহয় ঠেং বতা নি। বেজে থাকিব আঠা আছে এইজনী আঠা আঞ্জেলাখন নিঠা হৈ দিব যে কয়দিন আছে গোটেই হাত দিনকে ধুই ৰাখি আছে নাকি আঠা লেখন কি নহ'ব একদিন আছে Tikile ni gaule ni dele na. হ্যাঁ Titik koi edu theng. নজাং আৰু বাৰ দেন গম নাপাই কি তো ঠেং। Tengle ni kom na pai pate mai tot na ha he. ঠেং ভাই হলে তোমাৰ বিছ না লাগে না পাৱাৰ বাৰে দিও No ko asla de missing নে hai. পিকনিক কিবা লাগে কা তোমাৰ বিছ হলে Pithi ni dele tik tik tik. মিঠা গলে না মাং কা আমি ভিডিও বানিয়ে আছে রে Hane glo bai de ha ba hane. ভালো লাগে না আছো কি দিগা Ada bhalal ge nal ge tan pai. বাবাকে দিয়ে সন্দেহ বাবা আমি যাম গেলে কি লাগে নে বৃষ্টি দিলে ভালো লাগে টেকা 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 ভালো লাগে না হাত গিলে গিলে ভিকা লাগে হাত না লাগে তো হাত না লাগে হাত না লাগে টেকা 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 লাল ঝালে বলে আচলে লাল ঝালে বলে হাই দোস হ্যাঁ দিবি ভালো হবে এটা কম দামি সময় এটা কম দামি চাষি মই আগে যদি ভালো হয় তো দামি পাব দুই জাতি কানে ভালো 2 জাতি কানে উড়ো উড়ো না হাত নিয়ে দিন কেটলা উড়ে কামড়ে ধরেন কে দামি রে ইন্দা নিজেলা হাত দিন কে টিপে রাখো লাগে উডঙ্ক না হয় একবার ইনকে ধরে সুস দি নিজে বিজিং কে কামড়ে ধরে হানে চেকা চেকা কাটানি হ্যাঁ
মা করে আনছে মা নিগান তো কইরা ইস্কো দিলে হানে ভালো লাগে ওকে দি ওকে না না কি হতে দো ওকে দি